সাগৰৰ পাৰৰ ঠাণ্ডা হাৱা খাই ইয়াতে এনেকৈ জীয়াব পাৰিব আপোনালোকে। আৰু হামুকৰে সজ্জিত বস্তুবিলাক চাওক কিমান ধুনীয়াকৈ সজাই থৈছে। এই চাওক ফ্ৰণ্টৰ কাণ্ট্ৰিৰ লোকসকল আহি আছে ইয়ালৈ। গাইজ ফাইনেলি মানে এতিয়া কেৰেলা অটত উঠি ল'লোঁ। এতিয়া চাবলৈ আহি আছোঁ আমি ত্ৰিবান্দ্ৰমৰ কহলম ব্ৰিজ মানে আপোনালোকক দেখাবলৈ আহিছোঁ সাগৰৰ পাৰত। একদম মজা লগা জেগা হয়। অটত উঠি আহি আছোঁ এইফালে চাই লওক। এতিয়া গৈ আছোঁ চাই দেখো ত্ৰিবান্দ্ৰমৰ মানে টুৰিষ্ট প্লেচ যিমানখিনি ভাল লগা জেগা আছে মই আপোনালোকক ভিডিঅ' জৰিয়তে দেখাই গৈ আছোঁ। আৰু গাইজ এতিয়া আমি নামিলোঁ ফাইনেলি অটৰ পৰা আৰু আপোনালোকক লৈ যাম। ইয়াৰ পৰা আমি বাছত যাব লাগিব ত্ৰিবান্দ্ৰপুৰম কহলম ব্ৰিজলৈ। তো গাইজ ফাইনেলি আমাৰ বাছ আহি গ'ল আৰু এখন বাছতে আমি উঠি যাম। চাই লওক এখনতে উঠি গৈ আছোঁ। ত্ৰিবান্দ্ৰমৰ বাছবিলাক এনেকুৱা হয় আৰু এতিয়া ফাইনেলি মই উঠি লওঁ। আপোনালোকক দেখাই গৈ আছোঁ ভিডিঅ'টো। আপোনালোকক লৈ যাম ত্ৰিবান্দ্ৰমৰ কহলম ব্ৰিজলৈ। কহলম ব্ৰিজত আপোনালোকক দেখাই আছোঁ কিমান মজা লগা হ'ব। কেৰেলাৰ মানে এখন গাঁৱলীয়া ৰাস্তাইদি এইফালে সাগৰৰ পাৰলৈ সোমাই যাব লাগিব। চাই থাকক আমি আহি আছোঁ। গাইজ এতিয়া আমি ফাইনেলি আহি পাই গ'লোহি আৰু তললৈ আমি নামি আহি আছোঁ। একদম পাহাৰীয়া জেগা হয় এইবিলাক, গাঁৱৰ এলেকা নিচিনা যদিও মানে কহলমৰ এডোখৰত পূৰা পাহাৰীয়া জেগা। মই আগত আপোনালোকক দেখাই থৈ আহিছোঁ পাৰাভৰাম মহাদেৱ টেম্পল দেখাই থৈ আহিছোঁ। এতিয়া ইয়ালৈ আহি আছোঁ আৰু পাছত গৈ আছোঁ আমি ত্ৰিবান্দ্ৰমৰ জৌ দেখাবৰ কাৰণে আপোনালোকক চিৰিয়াখানাখন। চাই গৈ থাকিব ভিডিঅ'টো, নিশ্চয় মজা লগা হ'ব। চাই লওক গাইজ এইবিলাক কি আছে দেখাই আছোঁ চাওক। একদম মানে ইয়াত কহলম ব্ৰিজত এইবিলাক বস্তু চাওক চব হামুকৰে বনাই থৈছে এইবিলাক আৰু তলত চাই লওক শংখ চাওক কি মজা বনাই থোৱা আছে। এইফালে ফুলদানিবিলাক চাওক কি ধুনীয়াকৈ বনাই থোৱা আছে কহলম ব্ৰিজত। এই 10 টকা ৰেচ লিখা আছে। এইফালে মোৰ লগৰকেইজন গৈছে। তো গাইছ আমি এতিয়া মানে তললৈ নামি আহি আছোঁ। এতিয়া কহলম ব্ৰিজত আহিছোঁ। আপোনালোকে ত্ৰিবান্দ্ৰপুৰমত আহিলে, কেৰেলাৰ ত্ৰিবান্দ্ৰপুৰমত আহিলে একদম মজা লগা জেগা হয়। আপোনালোকে আহিব পাৰিব। কহলম লাইট হাউচ আছে ইয়াত আপোনালোক দেখাই গৈ আছোঁ। মোৰ লগৰখিনি তললৈ নামি গৈ আছে মানে। গাইছ আপোনালোকে সাগৰৰ পাৰত আহিলে এনেকৈ ফুৰা লগত আপোনালোকে এইবিলাক সৰু সুৰা বস্তুবিলাকো শ্বপিং কৰিব পাৰিব। এইবিলাক চাই লওক আপোনালোকৰ মনৰ পচন্দৰ বস্তু কিছুমান পাই যাব। আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু ইয়াত চাওক হামুকৰে সজ্জিত বস্তুবিলাক বেছিকৈ পোৱা যায়, কাৰণ সাগৰৰ পাৰ হয়। সাগৰৰ পাৰত এইবিলাক বস্তু বেছিকৈ থাকে। সাগৰীয়া শামুকৰ শংখ, আপোনালোকে সাগৰৰ মণিমুকুতা এইবিলাক আপোনালোকে ল'ব পাৰিব ইয়ালৈ আহিলে। চাই লওক কিমান ধুনীয়াকৈ সজাই থোৱা আছে। আৰু গাইছ আপোনালোকে যদি ইয়াত থাকিম বুলি ভাবে তেনেহ'লে ইয়াত হোটেল ভাড়া কৰি ল'ব পাৰিব। একেবাৰে সাগৰৰ কাষতে আছে হোটেলৰ ভাড়া 600-700 টকা ৰুমৰ ভাড়া। তো গাইছ ফাইনেলি মানে এতিয়া একদম সাগৰৰ পাৰত মানে সাগৰৰ কাণে গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ তাত একদম ব্ৰিজৰ একদম সকলো ভিউ আপোনালোকক দেখাম, মজা লাগিব। এতিয়া ফাইনেলি মানে জোতা চোতা সলকাই ল'লোঁ, চেণ্ডেল পিন্ধি ল'লোঁ। এতিয়া গৈ আছোঁ চাই থাকিব ভিডিঅ'টো। বহুত বেছি গৰম আহিলে সেইকাৰণে যোৱা নাছিলোঁ। তো মোৰ লগৰকেইজন ইয়াত ৰখি আছে, চাই লওক যাব আৰু মানে গোটেইকেইজন যাবলৈ ওলাই আছে। দেখাম বহুত বেছি গৰম সেইকাৰণে টুপি এটা লগাই আহিলোঁ গাইছ। এতিয়া পূৰা সাগৰৰ ঢৌ মানে এনেকুৱা মজা সাগৰৰ ভিউ পৰি থাকে আপোনালোকে চাই থাকিব গাইছ। এই হৈছে মানে একদম পূৰা সাগৰৰ কোবাল ঢৌ। আৰু এইফালে চাওক, এইফালে এইটো চাওক পাহাৰৰ গুহাৰ নিচিনা এইটো আছে। এইবিলাক চাওক এনেকুৱা জেগা। এতিয়া মানে ফাইনেলি একদম পানী অলপ আহি আছোঁ। এইফালে ঢৌ চাওক সাগৰত কি মজা ঢৌ বজি আছে। এই চাইড আহি আছে, চাই থাকক ঢৌ চাওকচোন, পানী চাওক কেনেকুৱা আহি আছে। এই চাই লওক ঢৌ কেনেকুৱা ইয়াৰ পাই গৈছে। পানী কিন্তু বিৰাট মজা পানী হয় কহলম ব্ৰিজৰ ত্ৰিবান্দ্ৰপুৰমত। ঢৌ কোবাল চাওক আপোনালোকে, পানী আৰু চাওক কেনেকুৱা মজা চফা পানী হয়। এই চাই লওক তেওঁলোকে ইয়াত হেৰি কৰি আছে। সকলোৱে এইফালে একদম পূৰা সকলোৱে গা ধুই আছে। এই চাইডে চাওক ঢৌ টিটু হৈ গৈছোঁ, পানীতে আছোঁ নামি পানী। চাওক ঢৌ কেনেকৈ আহিছে কহলম ব্ৰিজৰ ত্ৰিবান্দ্ৰপুৰমত। আহি পাৰিব এইটো চাইডে চাওক, এই ভিৰ আছে, ইয়াত বৰ্ডো আছে। আৰু গাইছ এইখন হৈছে আৰৱ সাগৰত চাওক কিমান মজাকৈ গা ধুই আছে ৰাইজসকলে। আপোনালোকে অনুভৱ কৰক কিমান ভাল লগা দৃশ্য হ'ব। সাগৰৰ পানী ঢৌৰ লেহেৰাত আপোনালোকে এনেকৈ গা ধুব পাইছে, বহুত মজা লাগিছে। আৰু পানীবিলাক চাওক ইমান ধুনীয়া চফা। ফাইনেলি আপোনালোকে মানে এনেকৈ বেড আছে, ইয়াতো শুব পৰা জীয়াব পাৰিব। চাই লওক এইবিলাক বেড আছে, চাই লওক এইটো চাইডে চাওক। আৰু এইটো চাইডে প্ৰায় এনেকৈ চাইডে আছে এইবিলাক চাই লওক। ইয়াত মানে সকলোৱে এনেকৈ ৰখিব পাৰিব, জীয়াব পাৰিব, বিচনা আছে। আৰু অকল দেখাই লওক আছে ভিডিঅ' চাই গৈ থাকিব। চাওক মানুহৰ ভিৰ চাওক কেনেকুৱা। সাগৰৰ পাৰত মানে ইয়াতে মানে আইচক্ৰীম বিকি আছে, গৰম বেছি হয়। এইফালে চাই লওক মানুহবিলাক এনেকৈ বহি জীয়াই আছে। ইয়াত চাই লওক বহি আছে, জীয়াই আছে। এই চাইডে আৰু গাইছ এইফালে চাওক ফ্ৰণ্টৰ লোকসকল কেনেকৈ আহি ইয়াত গা ধুই আছে সাগৰৰ পাৰত। মানে তেওঁলোকে মজা আমেজ লৈ আছে সাগৰৰ পাৰত চাওক। আৰু গাইছ এয়া হৈছে মানে কেৰেলাৰ ত্ৰিবান্দ্ৰপুৰমৰ কহলম ব্ৰিজ। আপোনালোকে আহিব পাৰিব, কহলম ব্ৰিজ হয়, ইয়ালৈ আহিব পাৰিব, মজা জেগা হয়। আপোনালোকে
বোলে আহি পাই নাই গাইছ একদম লাষ্টত আছে এইবিলাক ব'টিং কৰিব পাৰিব আপোনালোকে ব'টিঙো আছে চাই লওক কিবা ব'টিং আছে তাত এটা দ্বীপৰ নিচিনা আছে আইলেণ্ডৰ নিচিনা চাওক কেৰেলাৰ কলম ব্ৰিজ হয় মজা লগা জেগা হয় চবেই ইয়াত খেলি আছে চাওক আৰু গাইছ আমি আগলৈ আহি আছোঁ আৰু আগলৈ আহি আছোঁ আপোনালোকে চাই থাকিব দেখাই আছোঁ গোটেই সম্পূৰ্ণ দেখাম কলম ব্ৰিজৰ ভিডিঅ'টো এই চাওক ফৰেনৰ কাণ্ট্ৰিৰ লোকসকল আহি আছে ইয়ালৈ আৰু গাইছ এই হৈছে কেৰেলাৰ একদম কলম ব্ৰিজ ত্ৰিবান্ধমপুৰমত একদম মজা লগা জেগা হয় ত্ৰিবান্ধমপুৰমত আপোনালোকে আহিব পাৰিব চাই লওক ভিউ চাওক কি মজা ভিউ কৰি থাকে এইটো চাইডত দেখাই দিছোঁ চাই লওক এইফালে চাওক মানুহৰ ভিউ কেনেকুৱা হৈছে চাই লওক এইফালে দেখাইছোঁ ফুল ভিউ দেখাইছোঁ আপোনালোকক ভিডিঅ'টো চাবলৈ পাব নিশ্চয় আৰু গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব আপোনালোকৰ মৰম পালে মই আৰু নতুন নতুন ভিডিঅ' বনাই দি গৈ থাকিম তো আজিলৈ আহিলোঁ ভিডিঅ'টো ইমান আছিলে অ'কে বাই